ধুবুৰী জিলা পৰিষদৰ পাৰ্কোপাইনৰ কোটি কোটি টকাৰ সামগ্ৰী বিনষ্ট। বছৰ অতিক্ৰম কৰিলে যদিও কাম সম্পন্ন নহল। কাম সম্পন্ন কৰাৰ দাবী জিলাবাসীৰ। নামনি অসমৰ সীমান্ত ধুবুৰী জিলা পৰিষদত চলিছে আঁচনিৰ নামত ধন লুটাৰ শীতল যুদ্ধ। বিশেষকৈ MGNৰেগা আঁচনিৰ ধনৰ যেন কওঁতা নাই চৰকাৰৰ দৃষ্টি। উক্ত জিলা পৰিষদৰ অধীনত বানাক্ৰান্ত গৰাখহনীয়াই বছৰ বছৰ ধৰি হেজাৰ হেজাৰ ৰাইজৰ সৰ্বনাশ কৰি আহিছে। জিলাৰ ভিতৰতে যিবোৰ গাঁও পঞ্চায়ত অধিক খহনীয়াত ক্ষতিগ্ৰস্ত হৈছে, আনকি বানপানীয়ে তাণ্ডৱ চলাই অধিক সৰ্বশান্ত কৰিছে, তেনে পঞ্চায়তবোৰৰ আঞ্চলিক সদস্য আৰু পঞ্চায়তৰ সভাপতিৰ সহযোগত কোটি কোটি টকাৰ খহনীয়া প্ৰতিৰোধৰ বাবে পাৰ্কোপাইনৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰে ব্ৰহ্মপুত্ৰৰ টিপকাই গৌৰাং শাখা নদীৰ খহনীয়া প্ৰটেকশ্যনৰ ব্যৱস্থা কৰিছে। চৰ অঞ্চলৰ উপৰিও কাইম এলেকাত খৰচোতা নদীত উক্ত আঁচনিখন প্ৰয়োগ কৰা পৰিলক্ষিত হৈছে। চৰ এলেকাৰ প্ৰত্যেকটো পঞ্চায়তত লাখ লাখ টকাৰ সামগ্ৰী যোগান ধৰা হয়। কিন্তু অতি নিম্নমানৰ চিমেণ্টে তৈয়াৰ কৰা খুঁটাবোৰত কিছুমানৰ কম দামী ৰড ব্যৱহাৰ কৰিছে। ফলত এনেদৰে ভাঙি চিঙি জহি খহি বিনষ্ট হৈছে। উক্ত সামগ্ৰীবোৰ জনামতে জিলা পৰিষদৰ অধ্যক্ষ আছাদুৰ ৰহমানে নিজৰ কেডাৰবোৰৰ হতুৱাই ঠিকা হিচাপে যোগান ধৰি বৃহৎ অংকৰ ধন সৰকোৱাৰ প্ৰচেষ্টা কৰিছে। উক্ত সামগ্ৰীবোৰ বিভিন্ন ঠাইত প্ৰায় 8 মাহমান আগতে পেলাই ৰখা হৈছে। কিছুমান ঠাইত কামত লগোৱা পৰিলক্ষিত হয়। অধিকাংশই সামগ্ৰী কামত খটুৱাব পৰা নাই। সামগ্ৰীবোৰ মাটিৰ তলতে পানীৰ তলতে পৰি বিনষ্ট হৈছে। বহু গঞা ৰাইজে ঘৰুৱা কামত প্ৰয়োগ কৰা পৰিলক্ষিত হয়। অভিযন্তাসকলে আঁচনিখনৰ নিয়ম ভৰিৰে গচকি যি ইচ্ছা তাকেই কৰি আছে। অনিয়মৰ বাবে ৰাইজে RTIৰ আবেদন অভিযোগ কৰিও কোনো সুফল পোৱাৰ পৰা বঞ্চিত। স্থানীয় বিধায়ক, সাংসদ, জিলা পৰিষদৰ প্ৰতিনিধি সকলোৱে চকুমুদা কুলিৰ ভাও জুৰিছে বুলি বিভিন্ন সামাজিক সংগঠনে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। উক্ত আঁচনিখনৰ আবণ্টিত কোটি কোটি টকাৰ ধনৰ সৎ ব্যৱহাৰৰ লগতে অতি তৎপৰতাৰে খহনীয়া প্ৰতিৰোধৰ কাম সম্পন্ন কৰাৰ দাবী পঞ্চায়ত মন্ত্ৰীৰ ওচৰত কৰিছে। নাইৰ আলগাৰ পৰা হজৰত আলীৰ ৰিপৰ্ট, টপ নিউজ অসম। দাবী কৰোঁ মানে যিখিনি কাম কৰিছে প্ৰায় 10 লাখ টকাৰ কাম 1.5 লাখ টকাত কৰিছে আৰু যিমানখিনি কৰিছে এইটো ৰাইজৰ উন্নতি নহয় আৰু দুৰ্নীতি কৰিছে। আমি সেইটোৱে এতিয়া ক'বলৈ বিচাৰিছোঁ যে অনাগত দিনত আৰু যাতে এনেকুৱা দুৰ্নীতি কৰিব নোৱাৰে, সেইকাৰণে আমি মাননীয় মুখ্যমন্ত্ৰীক জনাইছোঁ আৰু যাতে কামবিলাক ভালকৈ কৰিব লাগে। প্ৰশাসনে আমাক এইটো কাম দেখাশোনা কৰিব লাগে আৰু দায়িত্ব ল'ব লাগে যে কামটো কেনেকৈ কৰিলে, ইয়াৰ বাবে আমাক মানুহ দিব লাগে। আপুনি কি কয়, যথেষ্ট হৈছে নে হোৱা নাই? হোৱা নাই, হোৱা নাই। আপুনি কি কয়, যথেষ্ট হৈছে নেকি? হোৱা নাই। গতিকে আৰু ভালকৈ কাম কৰিব লাগে বুলি আপুনি দাবী কৰে নেকি?